আজি কলেজৰ প্ৰথম দিন, প্ৰথম সেমিষ্টাৰ আৰু প্ৰথমবাৰৰ বাবে তোমাক লগ পোৱা। প্ৰথমবাৰ কোনোবা মনে বিচৰা ছোৱালীৰ সৈতে মোৰ প্ৰথম বাৰ্তালাপ, আৰু প্ৰথমবাৰৰ বাবেই মোৰ নৰ্মেল হাৰ্টবিটৰ এবনৰ্মেল ধপধপনি। বুজিবলৈ আৰু বাকী নাই, এয়া লাভেৰে নামৰ ৰোগৰ প্ৰথমটো লক্ষণ। দ্বিতীয়টো লক্ষণত তোমাক মনে মনে চাম, পৃথিৱীৰ আটাইতকৈ বেছি তোমাক কেয়াৰ কৰা মানুহজন হৈ দেখাম। তৃতীয় লক্ষণলৈ তুমি নিজেই বুজি পাবা যে মোক লাভেৰিয়াই পাইছে। তোমাক কোনোবা ল'ৰাৰ সৈতে কথা পতা দেখিলে মুখ ফুলাম, কলেজলৈ নাহিলে সন্ধিয়া ঘৰলৈ এপাক খবৰ ল'বলৈ যাম। তুমি খাই ভাল পোৱা সেই টেঙা টেঙা ফুচকাবোৰকো তুমি খুৱাই দিলে মৰমেৰে খাম। আবেলি তুমি আৰু মই বেলি বিহুত বেলি দিব চাম, ফোনত ৱেইটিং যদি বা বিদ্যা শপত খাম। কাজিয়াৰ মাজে মাজে সীমাহীন প্ৰেমৰ ব্যগ্ৰতা, এনেদৰে সম্পূৰ্ণভাৱে লাভেৰে আক্ৰান্ত হ'ম। তোমাৰ সৈতে উকা কাগজ এখনত ঘৰ নামৰ কবিতা লিখিম, তুমি মনে বিচৰা সুখবোৰ তোমাৰ কৰি দিবলৈ চেষ্টা কৰিম। জোনটোৰ আনি দিম বুলি নাখাওঁ মিছা শপত, আনি দিব নোৱাৰিম যে, কিন্তু জীৱনৰ অন্তিমটো উশাহ হেৰালৈকে তোমাৰ হাতত হাত থৈ ৰাতিৰ তৰা চাম। একেলগে বহি ৰেডিঅ'ত গীত শুনিম, প্ৰথম ছেমিষ্টাৰত প্ৰথমবাৰৰ বাবে প্ৰথম পৰিচয় হোৱা ছোৱালীজনী। তোমাক সদায় ভাল পাম।